নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে আজিও মই ঝৰ্ণা আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে বিদ্যুৎ নাথৰ লগত ঘটা এক শিহৰণকাৰী অভিজ্ঞতা আপোনালোকক এটা অনুৰোধ কৰিম যেতিয়া আপোনালোকে আপোনালোকৰ অভিজ্ঞতাবোৰ লিখি পঠিয়ায় ক'ৰ পৰা লিখিছে আৰু কোন চনত আপোনাৰ লগত এই ঘটনাটো ঘটিছিলে জনাবলৈ নাপাহৰিব তেতিয়া তাৰ মানে সত্যতাটো আৰু বেছি প্ৰতিপন্ন হয় যেন অনুভৱ হয় সেয়েহে এই অনুৰোধটো যাতে আপোনালোকে ৰাখে বিদ্যুতে নিজৰ অভিজ্ঞতাটো লিখোতেও কোন চনত তেওঁৰ লগত ঘটিছিলে বা তেওঁ ক'ত থাকে সেই বিষয়ে লিখা নাই গতিকে ময়ো আপোনালোকক ক'ব নোৱাৰিম সেয়েহে ভাবিলোঁ যে এই কথাটো আপোনালোকক এবাৰ অনুকিয়াই দিওঁ আৰু এই পৰিঘটনাটো আৰম্ভ কৰাৰ আগতে আকৌ এবাৰ অনুৰোধ কৰিম যদিহে এতিয়াও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কিবা যদি বেয়া পাইছে বেয়া নাপাব আৰু যদি অসুবিধা নহয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামৰ একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব এতিয়া আগবাঢ়িছোঁ বিদ্যুতৰ অভিজ্ঞতাৰ ফালে বিদ্যুৎ এতিয়া এজন বিবাহিত পুৰুষ কিন্তু বিয়াৰ আগতে হেনো তেওঁ নিজৰ লগৰসকলৰ লগত বিৰাট বেছি পাৰ্টি কৰিছিলে মানে প্ৰায়ে তেওঁলোকে খানা খায় কেতিয়াবা পথাৰত কেতিয়াবা কাৰোবাৰ ঘৰত কেতিয়াবা কাৰোবাৰ ঘৰৰ ছাদৰ ওপৰত মুঠতে প্ৰত্যেক মাহতে ৩-৪টাকৈ খানা তেওঁলোকৰ থাকেই সেইদিনাখনো বিদ্যুতৰ এটা খানা আছিলে খানা আকৌ আছিলে পথাৰত গতিকে দুগুণে উৎসাহ সকলোৱে মিলি ভোজ ভাত বনাইছে আৰু বিৰাট ফূৰ্তি কৰি খাইছে আৰু ফূৰ্তি কৰি খাওঁতে খাওঁতে কেতিয়া নিশা ২-২:৩০ বাজি গ'ল কোনেও গমেই নাপালে যেতিয়া সকলোৰে টোপনি ধৰিছে তেতিয়াহে গম পাইছে যে নিশা বহু হ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ হ'ল সেয়েহে বিদ্যুতো আহি ঘৰত নিজৰ ৰুমত শুই পৰিলে যিহেতু বহুত ভাগৰ লাগিলে আৰু পাৰ্টিত বোলে সেইদিনাখন তেওঁ বিৰাট নাচিছিলেও গতিকে ভাগৰটো লাগিবই সেয়েহে শুই পৰাৰ লগে লগে তেওঁ টোপনি গ'ল নিশা প্ৰায় ৩মান বাজিছে বিদ্যুতে তেতিয়া অনুভৱ কৰিছে যে তেওঁৰ বুকুখন গধুৰ হৈ গৈছে আৰু তেতিয়া তেওঁ ভাবিছে যে হয়তো বুকুত হাতখন দি আছে নেকি সেয়েহে গধুৰ অনুভৱ কৰিছে সেইবুলি তেওঁ ইকাঠি হৈ আকৌ শুলে অলপ দেৰি পাছত যেতিয়া আকৌ ওপৰলৈ মূৰ কৰি তেওঁ শুইছে তেতিয়া আকৌ সেই অনুভৱ বুকুখন গধুৰ হৈ গৈছে আৰু এইবাৰ তেওঁ অনুভৱ কৰিছে যেন এজনী ছোৱালী এজনী মাইকী মানুহ তেওঁৰ বুকুৰ ওপৰত বহি আছে আৰু তেওঁক হেঁচা মাৰি ধৰি আছে বিদ্যুতে ইমানেই বেছি ভয় খাইছে যে ভয়ত চকুহাল মেলিবলৈ মানে তেওঁ সাহ কৰিব পৰা নাই কিজানি তেওঁ এনেকুৱা এটা বেয়া বস্তু দেখে আৰু হয়তো তেওঁৰ জীৱ উৰি যাব পাৰে সেয়েহে তেওঁ গম পাইছে যদিও চকুহাল মেলা নাই ভয়তে বাৰে বাৰে ভগৱানৰ নাম লৈছে আৰু ভাবিছে কিজানি ভগৱানৰ নাম লোৱাৰ কাৰণে এই বেয়া বস্তুটো মোৰ গাৰ পৰা আঁতৰি যায় কিন্তু নাই সেই বস্তুটোৱে তেতিয়াও বিদ্যুতক হেঁচা মাৰি ধৰি আছিলে আৰু বহুত দেৰি চেষ্টা কৰাৰ পাছতো যেতিয়া বিদ্যুতে সেই বস্তুটোক আঁতৰাব পৰা নাই গাৰ পৰা তেতিয়া তেওঁ এপাকত চকুযোৰ মেলি চাইছে আৰু চাই তেওঁ বাক এজনী লেতেৰা মাইকী মানুহ চুলিকোছা চুটি কিন্তু মেলা আৰু গাৰ অৱয়ব একদম লেতেৰা যেন বহুত দিন গা ধোৱা নাই আৰু মানে গুঙাই থাকে যে মানুহে কে খং উঠিলে যে এটা শব্দ কৰে তেনেকুৱা শব্দ কৰি বিদ্যুতক হেঁচা মাৰি ধৰি আছে সি তেতিয়া উপায় নাপায় যিমান পাৰে সিমান জোৰ দিছে আৰু জোৰত চিঞৰিবলৈ চেষ্টা কৰিছে নাই পাৰা নাই বহুত সময় তেনেদৰে যুঁজি আছে এপাকত ভগৱানৰ নাম লৈ বিদ্যুতে ইমান জোৰত সেই মাইকী মানুহজনীক এচাৰি দিলে যে মাইকী মানুহজনী গৈ চিধাই মাটিত পৰি গ'ল আৰু মাটিত পৰাৰ পাছতেই পলকতে মাইকী মানুহজনী নাইকিয়া হৈ ওপৰলৈ উৰি গুচি গ'ল আৰু যিহেতু মানুহজনী ওপৰলৈ উৰি গ'ল বিদ্যুতে ওপৰত চাইছে ওপৰত দেখিছে হাজাৰ বিজাৰ তৰা মানে নিজৰ ৰুমৰ ভিতৰত বিদ্যুতৰ যেন ওপৰৰ ছাদখন নাইকিয়া হৈ গৈছে আৰু আকাশৰ তৰাবোৰ সি দেখা পাইছে আৰু 1 ছেকেণ্ড দেখাৰ পাছতে সেই তৰাবোৰো নাইকিয়া হৈ গ'ল মানে গোটেই ঘটনাটো গোটেই পৰিঘটনাটো এক যেন বেলেগ এখন পৃথিৱীলৈ যেন বিদ্যুৎ গৈছে বেলেগ এখন পৃথিৱীত যেন এই ঘটনাবোৰ ঘটি আছে তেনে অনুভৱ কৰিলে আৰু সি সেই বস্তুবোৰ দেখাৰ পাছত ঘপককৈ বিচনাত উঠি বহিছে আৰু লগে লগে বিচনাত মানে ৰুমত লাইটকেইটা জ্বলাই দিছে ডিম লাইটটো অৱশ্যে জ্বলিয়ে আছিলে সেয়েহে মাইকী মানুহজনীৰ মুখখন সি স্পষ্ট দেখা পাইছিলে কিন্তু বিচনাত উঠি বহি সি বাকী লাইটকেইটাও জ্বলাই দিলে তাৰপিছত বহুত দেৰি নিজকে সংযত কৰিবলৈ চেষ্টা কৰিলে তাৰপিছত বিদ্যুতে ভাবিলে যে নাই আজি মই অকলে ৰুমত শুব নোৱাৰিম সেয়েহে ৰুমৰ পৰা ওলাই গৈ মাকহঁতক কথাটো জনালে আৰু সেইদিনাখন নিশা বিদ্যুৎ মাকৰ লগতেই শুলে এই ঘটনাটো শ্বেয়াৰ কৰাৰ পাছত মই যেতিয়া এই ঘটনাটো পঢ়িলোঁ তেতিয়া ভাবিলোঁ যে মই আপোনালোকৰ লগত এই পৰিঘটনাটো আচলতে শ্বেয়াৰ কৰোঁ নে নকৰোঁ ইতিমধ্যে এনেকুৱা ঘটনা বহুত শ্বেয়াৰ কৰিছোঁ মই হয়তো চাগে মোৰ যদি 200টা ভিডিঅ' আছে তাৰে 100 বা 100তকৈ বেছি ভিডিঅ' চাগে এনেকুৱা ঘটনাৰ ওপৰতেই
ইমান বেছি এই ঘটনাবোৰ মানুহৰ লগত ঘটে ডাক্তৰী ভাষাত ক'বলৈ গ'লে এইটো স্লিপ পেৰালাইচিছ বা মানে কিবা এটা আমাৰ অসুবিধা হয় বা আগতে আমাৰ মাহঁতে কয় যে বুকুত হাত দি শুলে বা গাৰু সাৱটি শুলে মানে উশাহ লোৱাত অসুবিধা হয় আৰু তেতিয়া মানে আমি কি হবে হেঁচা মাৰি ধৰা বুলি ভাবোঁ কিন্তু মানুহবোৰে যেতিয়া কথাবোৰ এনেদৰে বিৱৰি লিখিছে কাৰোবাক দেখা পোৱা এতিয়া ধৰক বিদ্যুতে লিখিছে যে লেতেৰা মুখৰ এজনী মাইকী মানুহক সি স্পষ্ট দেখিছে টোপনিত থাকিলে বা মানে অৱচেতন মনত থাকিলে মানুহে ইমান স্পষ্টকৈ কথাবোৰ ব্যাখ্যা কৰিব নোৱাৰে গতিকে এনেকুৱা ঘটনাবোৰ যেতিয়া মই পঢ়ি গৈ আছোঁ তেতিয়া ভাবিবলৈ মই বাধ্য হৈছোঁ যে সঁচাকৈ এনেকুৱা কিবা এটা বস্তু আছে নেকি যি বহু মানুহক মানে টোপনিত থাকোঁতে বা নিশাৰ সময়ত হেঁচা মাৰি ধৰি কিবা এটা ক'বলৈ কিবা এটা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে বা হয়তো চাগে এনেকুৱা হ'ব পাৰে যে এই বস্তুটোৱে এই প্ৰাণীটোৱে বা যিয়ে হওক প্ৰাণী বুলি ক'ব নোৱাৰে যিহেতু জীৱ নহয় এই বস্তুটোৱে অৱয়ৱটোৱে মানে আমাৰ পৃথিৱীখনত নিজৰ উপস্থিতিটো বৰ্ণনা কৰিবৰ কাৰণে এনেকুৱা কিছুমান ঘটনা প্ৰায়বোৰ মানুহৰ লগত কৰি থাকে